মানে গাইছে আপোনালোকে দেখিছে নহয় আমাৰ এতিয়া যিহেতুকে জলকীয়া যিবোৰ আছিলে গছ আমি কাটি দিলোঁ জলকীয়া লাগিছে তথাপিতো কাটি দিলোঁ এইফালে ভেন্দি আছে দেখি আমি তলিত আৰু এইফালে এনেকৈ ভেন্দিখিনি এতিয়া ধুনীয়াকৈ উঠি লৈছে এইকেইদিন অকণমান বতৰটো ভাল কৰিছে আৰু আমি জলকীয়া গছ চছবোৰ কাটি দিছোঁ আৰু ইয়াত ভিটামিন চিটামিন মাৰি দিয়া হৈছে আমাৰ ভেন্দি গছবোৰত এনেকৈ আমি লগাই থৈ দিয়া আছে ইয়াত ভেন্দি গছ ভেন্দি আমি ইয়াত এবিঘামান লগাইছোঁ মানে এবিঘামান মাটিত এনেকৈ আছে দীঘলকৈ তো আগলৈও আছে মুঠতে টোটেল আমি 1.5 বিঘামান লগাইছোঁ ভেন্দি এতিয়া সেই জলকীয়া গছবোৰ আমি কাটি মেলি চফা কৰি দিছোঁ যিহেতুকে ভেন্দি আমাৰ লাগিব হৈছে ইয়াত দেখিছে আপোনালোকে লাহেকৈ চুপৰি মাৰিছে অৰুণাত তলি অৰুণাত এইখিনিত এতিয়া যিমান আমাৰ জলকীয়া গছ আছিলে চব কাটি পেলালোঁ আৰু এইফালে বাকী আমাৰ ভেন্দিখিনি উঠিবলৈ দিছোঁ মানে এইকেইদিন অকণমান বতৰটো ভাল কৰিছে আৰু গৰম আহিছে ধুনীয়াকৈ ভেন্দিবোৰ গছবোৰ বাঢ়ি আহিছে আৰু দেখিছেনে আপোনালোকে সেই ভাবিলোঁ আপোনালোকক দেখাই দিওঁ বুলি আগতে আমি ৰ'দৰ টাইমতে লগোৱা আছিলে যিহেতুকে পানী চানী দি মেলি আৰু ভেন্দিবোৰ যেন তেন ফুটাই ইমানখিনি ডাঙৰ কৰিলোঁ আৰু যদি আগতে বৰষুণ চৰষুণ দি থকা হেঁতেন বহুতখিনি ডাঙৰ হ'লেতো ন লাগিব হ'লেতো আমি মেচিনে দিলোঁ যিহেতুকে পানী এইবোৰ ভেন্দি গছত দি মেলি আৰু গছ ইমানখিনি বাঢ়িছে এইফালে লগত আছে ভাই এইফালে বেঙেনা আমাৰ এইখিনি গছ পুৰণি গছ হয় পুৰণি গছ বেঙেনাখিনি আমি মানে যেতিয়ালৈকে নতুনখিনি নহয় নেলাগে তেতিয়ালৈকে আমি এইখিনি থৈ দিম তাৰপিছত যেতিয়া লাগিব আমি এইখিনি উঘলাই মেলি আকৌ নতুনকৈ বেঙেনা লগাই দিম আচলতে আমি খেতি আমি নহয় মানে মই খেতি এনি টাইম লাগি থকা হয় 12টা মাহত 13টা খেতি কৰা আগতে হয় বুলি ক'ব লাগিব যিহেতুকে অকল খেতিৰ ওপৰতে নিৰ্ভৰ কৰা হয় আৰু খেতি পইচাৰে চলা হয় সেইকাৰণে এনি টাইম মানে বাৰীত কাম লাগি থকা হয় পুলিখিনিৰ পিছত সেইখিনি আমি লগাই থকা হয় মানে এতিয়া কাম লাগি আছোঁ বাৰীত আহিলোঁ কাম লাগিবলৈ আৰু আজি অকণমান নাহৰকটীয়া টাউনলৈ গৈছিলোঁ মানে মেডিকেল কামতে যোৱা হৈছিলে আৰু এইফালে এতিয়া আমাৰ এইখিনি ভেন্দি গছ সেইখিনি গছবোৰ জলকীয়া গছবোৰ কাটি দিছোঁ ভেন্দি গছবোৰ থৈ দিছোঁ ইয়াত দেখিছেনে এতিয়া লাইন লাইনকৈ আছে আমাৰ ইয়াত এইডোখৰত এবিঘামান হ'ব ভেন্দি লগোৱা আৰু বাকী আগলৈ আছে আধা বিঘামান লগোৱা আছে জলকীয়া গছখিনি কাটি হ'ল এয়া দেখিছেনে আপোনালোকে এইফালে কাটি পেলালোঁ এতিয়া লাগিছে জলকীয়া উপায় নাই ধৰক কাটিবলগীয়া আছে আমাৰ ভেন্দি গছখিনিৰ পৰা ভেন্দি গছখিনিৰ পৰা কাটিবলগীয়া আছে উপায় নাই আৰু যিহেতুকে জেগা কমটি আৰু সেইকাৰণে আৰু উপায় নাই ইটোৰ পিছত সিটো খেতি কৰিবলগীয়া হয় সেইকাৰণে জলকীয়া গছবোৰ আমাৰ লাগিছে যদিও কাটি মেলি চফা কৰি দিবলগীয়া আছে এইফালে আকৌ ভেন্দি আমাৰ ফুলিব হৈছে লাগিব হৈছে আপুনি দেখিছে নহয় সেইকাৰণে কাটি মেলি চফা কৰিলে এইফালে 2-এজোপা মাজত এনেকৈ থৈ দিয়া আছে সেইবোৰ আমি যাতে ঘৰত খাই থাকিব পাৰোঁ আৰু এইখিনি দেখিছে নহয় সেইখিনি মাজে মাজে ক'ৰবাত কৰি থৈ গৈছোঁ এলাইন নাই সেইখিনি পিছত আমি ঘৰতে খাবলৈ পোৱা পাৰিব জলকীয়া ফুলিছিলে লাগিছিলে দেখিছেনে আপোনালোকে তথাপিতো কাটিবলগীয়া আছে এইফালে এইখিনি আছে ভাই আৰু মই এতিয়া বাৰীতে অলপ কাম লাগি আছোঁ আৰু